Hey guys, Assalamualaikum. Welcome back to my channel. মই আসমিনাই মোৰ YouTube চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু আজি মই প্ৰায় এতিয়া 10টা মান বাজিছে ইমানখিনিৰ প্ৰায় ব্লগটো আৰম্ভ কৰিছোঁ আৰু এতিয়া নাস্তা বনাই আছোঁ আৰু নিমকি বনাব লৈছোঁ। কেনেকৈ বনাওঁ আপোনালোকক অলপ দিনটো কি কৰোঁ অলপ ব্লগটো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ আৰু দুদিনৰ ব্লগছ মই মিলাই অলপ ক্লিপ লৈ তেনেকৈ বনাইছোঁ। এদিনতে বনাই মেলি দিব পৰাটো সম্ভৱ হোৱা নাই আৰু আপোনালোকে শেষলৈকে চাওঁ বুলি আশা কৰিলোঁ। এতিয়া বাজিছে দিনৰ 12:30 হ'বলৈ হ'ল। মই গা চা ধোৱাই নাইকিয়া এইখিনি বনাওঁতে বহুত টাইম লাগি গ'ল কাৰণ দুটা নিমকি একেলগে বনাইছোঁ যে বেলেগ ষ্টাইলত সেইকাৰণে টাইম লাগিলে আৰু মই অলপ দেৰি পৰাই ষ্টাৰ্ট কৰিছোঁ। নবনাকৈ বনালোঁ, আলহী অহা কথা আছে সেইকাৰণে বনালোঁ আৰু মোৰ ঘৰত মানে আমাৰ ঘৰত মানে দেওবাৰ দিনাখন আলহী থাকে। মই ভিডিঅ'তহে দেখাবলৈ নোৱাৰোঁ মানে কাৰণ চবেই ভিডিঅ'ত ওলাই ভাল নাপায় নহয় জানো বাৰু, সেইকাৰণে মানে মই ভিডিঅ'ত নলওঁ আৰু চবকে। এতিয়া এইখিনি বনাই মেলি আজৰি হ'লোঁ আৰু নামাজ পঢ়িবলৈও আছে, আজান দি গ'ল। এতিয়া গা পা ধুই আজৰি হৈ লওঁ আৰু কেনেকুৱা হৈছে নিমকিটো জনাব। আৰু ডাঙৰ নিমকিটো ফাৰ্ষ্ট টাইমৰ কাৰণে মই ট্ৰাই কৰিছোঁ। আগত বনাবলৈ চেষ্টা কৰিলেও মানে কি হয় ভাগি যায় বা মেল খাই যায়। আজি বনালোঁ, মই বোলো নাই বনাই চাওঁচোন কেনেকুৱা হয়। বনালোঁ কিন্তু ধুনীয়া হৈছে, মোৰ কাৰণে ধুনীয়া হৈছে আৰু আপোনালোকে কেনেকুৱা হৈছে ক'ব। এয়া বহুত ধুনীয়া হৈছে, বেছি বনোৱা নাই, একদম কমকৈ মানে বনাই চাইছিলোঁ। আৰু এয়া হৈছে এই সৰু নিমকি এইখিনি বনাইছোঁ। সৰু নিমকিখিনি তেনেকৈ বনাইছোঁ চিম্পলকৈ আৰু একো ৰেচিপি দিয়া নাছিলোঁ বাৰু, এই দেখালোঁ আৰু আপোনালোকক কেনেকৈ বনালোঁ কি কৰিলোঁ। আৰু বতৰটো একদমেই বেয়া হৈ আহিছে, একদম ক'লা মূলা হৈ আহিছে আৰু আজি যাব লাগিব এফালে। ইয়াতে কিবা প্ৰথমবাৰৰ কাৰণে মই ইয়াত পাইছোঁ, এইটো মীনা বজাৰ বুলি কৈছে, আনন্দ মেলাৰ নিচিনাই মীনা বজাৰ বুলি কৈছে। তালৈ যাম, বৌহঁত আহিব, বৌহঁতৰ লগতে যাম গধূলিকৈ। চাই থাকিব ব্লগটো সম্পূৰ্ণ। এতিয়া আহিলে দুপৰীয়া ভাত সাজ বনাবৰ কাৰণে আৰু ভাবিছোঁ বগা সৰিয়হ আৰু চজিনা দি মেলি মাছৰ তৰকাৰী বনাম বুলি ভাবিছোঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এনেদৰে বনাই খাই চাবচোন কেনেকুৱা লাগে আপোনালোকে। মই ফাৰ্ষ্ট টাইমৰ কাৰণে বনাইছোঁ আৰু একদম চিম্পলকৈ বনাম, আপোনালোকে কেনেকুৱা হয় ক'ব জনাব। এতিয়া মই এনেদৰেই সৰিয়হৰ তেলত
পিঁয়াজখিনি ভাজি লৈছোঁ আৰু পিঁয়াজ মই প্ৰায় এফুটা পিঁয়াজ দিছোঁ আৰু আপোনালোকে পিঁয়াজ নিদিলেও হ'ব, একো নাই। অকল যদি নহৰুতে তেল মাৰি খাওঁ বুলি কয় বনাব পাৰে, কিন্তু মই পিঁয়াজ দি দিছোঁ অলপ অকণমান গ্ৰেভি টাইপৰ হ'বৰ কাৰণে। নহৰু অকণমান পিঁয়াজ আৰু নহৰুখিনি অলপ কালাৰ আহি গ'ল। এতিয়া মই ইয়াতে অলপ দিম হালধি, ইমানকণ 1.5 চামুচ মানে দিছোঁ। ইমানকণ পৰিমাণৰ জিৰা ধনিয়া দিছোঁ। কৈছোঁ আপোনালোকক মছলা নিদিওঁ বেছিকৈ, আৰু অকণমান দি দিছোঁ। ইমানকণ জলকীয়া গুড়ি এড কৰিছোঁ জ্বলাটোৰ কাৰণে। এতিয়া এইখিনি তেলত ধুনীয়াকৈ মিক্স হৈ গ'ল মছলাখিনি। এতিয়া মই ইয়াত এড কৰিম বিলাহীখিনি মই পেষ্ট বনাই আগতীয়াকৈ থৈ দিছিলোঁ। বিলাহীখিনি এতিয়া অলপ তেলটো সোমাই লওক, তেলটোত মজি লওক। এতিয়া মই এড কৰিছোঁ পিচি থোৱা বগা সৰিয়হখিনি আৰু এনেকৈ দি দিছোঁ। আৰু এতিয়া মই যিখিনি অকণমান ডাঠ হৈছে বাতিত থকাখিনি অলপ পানী অকণমান দি ইয়াত দি দিম। এতিয়া সোৱাদ অনুসৰি মই নিমখ দিছোঁ। এতিয়া কাটি থোৱা চজিনাকেইডাল মই দি দিছোঁ আৰু বেছি নাই দিয়া। ইয়াত দেখিছেনে সৰিয়হ আৰু বিলাহীয়ে তেলটো এৰিছে। লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব। অলপ পানী সৰিয়হৰ যিখিনি কলটো তাত দিয়া থৈছোঁ। মাজতে মই আকৌ এবাৰ লৰাই দিছোঁ। পানী আৰু অকণ দিব লাগিব, কাৰণ ইয়াত মাছ দিবলৈও আছে। মাছটো ফ্ৰাই কৰি মেলি দিম, সেইকাৰণে মই এতিয়া মাছ এড কৰা নাই ইয়াত। আৰু কালাৰ চাওকচোন কেনেকুৱা ধুনীয়া আহিছে। আৰু ইয়াত এতিয়া মই ধুনীয়াকৈ অলপ ইফাল সিফাল কৰি দিছোঁ, এনেকৈ ঘুটনি মাৰি দিছোঁ। অলপ ঘুটনিডালেদি নামাৰিলেও হ'ব, মানে এনেকৈ সৰিয়হটো অলপ গোটা হৈ থাকেতো, সেইকাৰণে এনেকৈ মিক্স কৰি দিছোঁ। আৰু আপোনালোকে এনেকৈ লৰাই থাকিব, নহ'লে হয়তো একেবাৰে কম যদি পানীত যদি বনাবলৈ হয় নাই লাগি থাকিব। এইফালে মাছ ফ্ৰাই কৰিছোঁ। মাছ ফ্ৰাই কৰি মেলি তৰকাৰীত দি দিম। আৰু আমাৰ মানে কি হয়, তৰকাৰীত দিয়া মাছ বেছিকৈ নাখায়, সেইকাৰণে 2 পিচ মাছ দিছোঁ। আৰু বাকী এয়া ফ্ৰাই কৰি মেলি ফ্ৰাই কৰা মাছ খাব, মানে সেইকাৰণে ইয়াকে দেখাইছোঁ। আৰু এয়া মোৰ তৰকাৰী কমি আহিলে দিছেনে, উতলি একেবাৰে পূৰা চব সিজিলে, আৰু চজিনাও ভালকৈ পূৰা সিজিলে। এতিয়া মই ইয়াত এড কৰিম মাছ। আৰু মাছকেইডোখৰি গম পায়নে, গৰম হৈ আছিলে, মই পটককৈ চুই দিলোঁ। এয়া 2ডোখৰি মাছ দি দিছোঁ ইয়াতে। এতিয়া অকণমান মাছত সোমাওক সৰিয়হটো। এতিয়া মই এইখিনি এনেকৈ হৈ গ'ল আৰু একো বেলেগ একো নিদিওঁ, হৈ গ'ল। আৰু একেবাৰে ফাইনেল লুক এয়া কেনেকুৱা হৈছে দেখাত আপোনালোকে ক'ব। আৰু খাবলৈ যে বহুত টেষ্টি হৈছিল। আৰু আপোনালোকে এনেকৈ ঘৰতে ট্ৰাই কৰি চাব, চজিনা দি সৰিয়হ দি এনেকৈ বহুত সোৱাদ হয় খাবলৈ। এতিয়া গধূলি হৈ গ'ল আৰু হাজবেণ্ড সেয়া আগত গৈ আছে। আমি গাড়ী আগতে পাৰ্কিং কৰি দিলোঁ, জেগা নাইকিয়া পাৰ্কিং কৰিবলৈ। আৰু এতিয়া আহিছোঁ আমি মেলা চাবলৈ। মেলাৰ ভিতৰত এণ্ট্ৰি হৈ লওঁ, তাৰপিছত আপোনালোকক মেলাৰ পৰিৱেশটো দেখাই আছোঁ।
কেজিএফ চোৱালি আজি আপুনি ফাৰ্ষ্ট টাইম চাব আৰু দৰ্শকসকল অক্টোপাছ এই মিউজিয়ামত ৰখা আছে ৰিয়েলকে বস্তু চাই কিনে আহক আপুনি আছে চাই থাকিলেও ভাল লাগিলে বাৰু আৰু কিন্তু এইবাৰ উঠিবলৈ মোক বহুত বেছি বিশেষকৈ ভয় লাগে আৰু এই অকণমান দূৰ দাদা ল'ৰাটো যাওঁ ইয়াতে উঠালোঁ আৰু সি উঠি যায় ঘূৰাইছে আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰ এইবোৰ দেখিয়ে বহুত ভাল লাগে আৰু ইমান ধুনীয়া ধুনীয়াকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰ মানে বহাই থৈ দিছে আৰু চবেই গাৰ্জেনবোৰে কিনাৰতে ৰখি লৈ ফটো মাৰিছে ভিডিঅ' কৰিছে চবৰ নিজৰ নিজৰ ল'ৰা ছোৱালীবোৰক লৈ আৰু ইমানেই তাক লৈ যে ইমান সুখ পাইছে মানে ইমান ভাল লাগিছে তাকে দেখি মেলি বৰ ভাল লাগিলে আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী এইবোৰ বিশেষকৈ এইবোৰ সৰু ল'ৰা ছোৱালীৰ কাৰণেই হয় আৰু এইবোৰ দেখাবও লাগে বাৰু মাজে সময়ে ভাল লাগিলে কিন্তু বহুত ধুনীয়া লাগিলে আৰু আমাৰ টিকলাটো সেইটো উঠি আছে সি এইটো ব্ৰেক ডেন্সত এবাৰ হাজবেণ্ড উঠিছিলে তাৰপিছত মোক ক'লে যে তুমি উঠা কিন্তু মই যে একেবাৰে উঠিব নোৱাৰোঁ মচুৰ ঘূৰাই তাতে বহি থাকিব লাগিব আৰু সেয়া হাজবেণ্ড এবাৰ মোক ক'লে আহিব নীলাহী ইয়াত নিয়ে গুচি গ'ল আৰু তেওঁ যে একদম ল'ৰাটোক সাপোত মাৰি ধৰিছে আৰু তেওঁ উঠিবলৈ মন কৰিলে যে সেইকাৰণে মই ক'লোঁ যে তুমি উঠা গৈ যোৱা দাদাও উঠিলে কিন্তু মানে কি একেলগে বহিবলৈ চিট নাপালে আৰু আমি ভিডিঅ' কৰি আছোঁ আৰু মই ওচৰতে চাপি আছোঁ মানে ভয়ো লাগে ন আৰু তেওঁ যিটো আনন্দ পাইছে মোৰ বহুত ভাল লাগিছে সেইটোতে সেই গাইজ মেলাৰ পৰা আহিলোঁ আৰু আহি মেলি ভিডিঅ' আৰু শ্বুট কৰিবলৈ নহ'লে সেইকাৰণে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু বেলেগ এটা ভিডিঅ' লৈ আকৌ আহিম আজি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আজিলৈ বাই বাই